মাতৃভূমি। এনে মই জন্ম হৈছোঁ চেলেংহাটৰ লুকুৰাখন গাঁও যোৰহাটৰ, কিন্তু মোৰ প্ৰকৃত ৰাজনৈতিক জীৱন আৰম্ভ হৈছে টেঙানীৰ পৰা। তো টেঙানীত 2002 চনত উচ্ছেদৰ বিৰুদ্ধে যি ব্যাপক সংগ্ৰাম হৈছিল, সেই সংগ্ৰামত ইয়াৰ টেঙানীৰ প্ৰত্যেকগৰাকী ব্যক্তিক আমি জড়িত কৰিছিলোঁ আৰু সেই সংগ্ৰামৰ মাজেদি আমি টেঙানীত উচ্ছেদ বন্ধ কৰিছিলোঁ। আৰু টেঙানীত চলি থকা উচ্ছেদ বন্ধ কৰাই নহয়, টেঙানীৰ সকলো জনজাতি পৰিয়ালক ইয়াত মাটিৰ পট্টা দিয়েছিল। কিন্তু মোৰ কাম এতিয়াও শেষ হোৱা নাই। এটা কাম এতিয়াও বাকী আছে, সেইটো হ'ল টেঙানীৰ অজনজাতি যিসকল আমাৰ অসমীয়া মানুহ, অজনজাতি আমাৰ লোকসকলক এতিয়ালৈকে মাটিৰ পট্টাটো দিয়াব পৰা নাই। কাৰণ ফৰেষ্ট এক্ট অনুসৰি এতিয়ালৈকে অজনজাতিসকলক মাটিৰ পট্টা দিয়াৰ ছিষ্টেমটো হোৱা নাই। মই বিধানসভাত এই সম্পৰ্কে আলোচনা কৰিছোঁ। এই সম্পৰ্কীয় যি বিশেষ কমিটি, সেই কমিটিৰো মই মেম্বাৰ, DRSC বুলি কয় যিখন কমিটি, সেই কমিটিখনৰ মই মেম্বাৰ। তাত মই ইতিমধ্যে উত্থাপন কৰিছোঁ যে FRCৰ অধীনত, FRA ফৰেষ্ট ৰাইট এক্টৰ অধীনত যি FRC গঠন হয়, সেই FRCৰ অধীনত অসমৰ প্ৰত্যেকজন থলুৱা মানুহক, বনাঞ্চল অঞ্চলতো থকা থলুৱা মানুহক মাটিৰ পট্টা দিব লাগে। আৰু আপোনালোকে দেখিছে যে টেঙানীখন এতিয়া নতুন ধৰণে গঢ়ি উঠিলে, টেঙানী এখন নগৰত পৰিণত হৈ গ'ল। তো টেঙানীৰ প্ৰত্যেকটো পৰিয়াল এতিয়া চলিব পৰা হ'ল। মইতো সদায় সেইকাৰণে এতিয়া গৰ্বেৰে সৈতে কওঁ যে টেঙানীৰ মানুহবিলাক এতিয়া মোতকৈ ধনী। যথেষ্ট পৰিৱৰ্তন মানে আপুনি চাওকচোন, সকলোৰে ঘৰে ঘৰে চাহ বাগান, সকলোৰে ঘৰ। আগতে য'ত জুপুৰি আছিলে আৰু যি জুপুৰিবিলাক জ্বলাই দিছিলে, সেই জুপুৰিবিলাক এতিয়া প্ৰত্যেকৰ ঘৰত পকা হৈছে। দোকানবিলাক আপুনি চাওক, মোক কৈ আছে যে এইমাত্ৰ আপোনাৰ লগত ফটো তুলিম আৰু ফটো তুলি এতিয়াই ফটো মানে ৱাছ কৰি এতিয়াই আপোনাক দিম। টেঙানী কৈছে, আমাৰ টেঙানী তেনেকুৱা হৈ গ'ল, এনেকৈ কৈ আছোঁ। মোৰ মাত্ৰ এটাই আফচোচ থাকি যায় যে নতুন প্ৰজন্মৰ টেঙানীৰ মানুহখিনিয়ে, ল'ৰা ছোৱালীখিনিয়ে হয়তো মোক কেতিয়াবা চিনি নাপাব নেকি। মোৰ তেতিয়া খুব দুখ লাগিব যে যিখন টেঙানী আমি গঢ়িলোঁ, এই যে টেঙানী দেখিছে, ইয়াৰ প্ৰত্যেক টুকুৰা শিল, ইয়াৰ প্ৰত্যেকটো ইটাৰ, প্ৰত্যেক টুকুৰা মানে ৰাস্তাৰ যিটো ব্লেক টপিং, প্ৰত্যেক টুকুৰাৰ লগত মই জড়িত। ইয়াৰ কাৰেণ্ট যে আহিছে, প্ৰত্যেকটো খুঁটাই মোক চিনি পায়, ইয়াৰ প্ৰত্যেক ঘৰ মানুহে মোক চিনি পায়। এই টেঙানীখনক লৈ মই মোৰ জীৱনৰ ৰাজনীতি, মোৰ সমাজনীতি আৰম্ভ কৰিছোঁ। আৰু সেইকাৰণে টেঙানী মোৰ আটাইতকৈ আপোন জেগা। আৰু সেই আপোন জেগালৈ আহিবলৈ পালে যিমান ভাল লাগে, তাতকৈ মই আৰু বেছি বঢ়াই দিওঁ। আৰু এটা কথাখিনিতে সুধিব বিচাৰিছোঁ, বিশেষকৈ আমাৰ সৰু কথা এটা বিপদ ডাঙৰ সমস্যা আছে, সীমা সমস্যা। যিহেতু আপুনি এতিয়া বিধায়ক হয়, এই সীমা সমস্যাটোক লৈ আপুনি কেনেধৰণে? হয়, অসম আৰু নাগালেণ্ডৰ যি সীমা সমস্যা, এই সীমা সমস্যাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বহু কষ্ট কৰি অসমৰ সমাজ জীৱনত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ। আমি বাৰম্বাৰ কৈছিলোঁ যে অসম নাগালেণ্ডৰ সীমা সমস্যা অসমৰ এটা জাতীয় সমস্যা। অসমৰ মাটিবিলাক এফালৰ পৰা দখল কৰি আহি আছে, অথচ চৰকাৰে একো নকৰে। গতিকে এতিয়া মই MLA হৈছোঁ আৰু অসম বিধানসভাত ইতিমধ্যে এইবাৰ মই প্ৰথম এটা আৱাজ উঠাইছিলোঁ যে ৰাজ্যিক আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান হ'ব লাগে। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়ক লৈ গভীৰভাৱে মই সমাজ যাবলৈ যত্ন কৰিম। মই নিজে এই অঞ্চলবিলাকলৈ যাম আৰু সেই প্ৰশ্নবিলাক মই অসম বিধানসভা, অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত, অসম চৰকাৰৰ ওচৰত উত্থাপন কৰিম। আৰু নিশ্চিতভাৱে অসমৰ মাটি ওচৰৰ চুবুৰীয়া ৰাজ্যই দখল কৰা কামটো নিশ্চয় বন্ধ কৰিব। কিন্তু আৰু এটা কথা এইখিনিতে সুধোঁ, যিহেতু উপ নিৰ্বাচন আহি আছে, উপনিৰ্বাচনৰ আপোনালোকৰ সাজু হৈছে, ইতিমধ্যে কংগ্ৰেছৰ লগতো কথা বিবাহ চলি আছে। কিন্তু জ্যেষ্ঠ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত বৰকটকী ডাঙৰীয়াই কৈছে যে যদিহে ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ বুজাবুজি হয়, তেতিয়াহ'লে কংগ্ৰেছ একেবাৰে কৈছে যে গোটেই ৰাজনৈতিক স্পেচখিনি ৰাইজৰ দলে দখল কৰি পেলাব আৰু কংগ্ৰেছ কংগ্ৰেছ একেবাৰে নাইকিয়া হৈ যাব। আৰু তেখেতে কৈছে যে ৰাইজৰ দল যথেষ্ট বুদ্ধিয়ক দল, ৰাইজৰ দলে কেনেকৈ ৰাজনীতি কৰিব লাগে জানে। গতিকে যদি কংগ্ৰেছ ৰাইজৰ দলৰ লগত আহে, কংগ্ৰেছৰ গোটেই সমৰ্থন ৰাইজৰ দলে খাই পেলাব বুলি তেখেতে শংকা প্ৰকাশ কৰিছে। মই ভাবোঁ যে কংগ্ৰেছে সেই ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কংগ্ৰেছে সেই ভয় কৰি আমাৰ পৰা আঁতৰি আছে। 2021 বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ আমাৰ পৰা আঁতৰি থাকিলে সেইকাৰণে তেওঁলোকে ভয় খালে যে আমি যদি কেনেবাকৈ কংগ্ৰেছৰ লগলৈ যাওঁ, তেতিয়াহ'লে কংগ্ৰেছৰ স্থানখিনি কিজানি আমি দখল কৰি পেলাওঁ। আমি কংগ্ৰেছৰ স্থান দখল কৰিবৰ প্ৰয়োজন নাই। আমাৰ নিজৰ অসমত নিজৰ স্থান আছে আৰু সেই স্থানত আমি নিজেই বাহাল থাকিম। সদায় আমি তাতে নিজৰ স্থানত অব্যাহত ৰাখিম। আৰু মই আশা কৰোঁ যে এইটো কথা সকলোৱে জনা দৰকাৰ
যে ৰাইজৰ দলে 2026 চনত চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিব আৰু 2026 চনৰ কাৰণে আমাৰ বিৰোধী চলাই তেওঁ যিটো এটা কথা কৈছিলে বিশ্বাস কৰিব নোৱাৰে সেই কথাটো বিশেষকৈ যিহেতু তৰুণগোগৈৰ পিছত সৰ্বগতি কংগ্ৰেছৰ অকণমান জ্যেষ্ঠ নেতা তেওঁ যিহেতু বিশ্বাস কৰিব নোৱাৰে বুলি কথাটো উল্লেখ কৰিছিলে হয় তেখেতে কৈছে যে অখিল গগৈ আৰু ৰাইজৰ দলক বিশ্বাস কৰিব নোৱাৰি তেওঁলোকে আমাক নৌকৰি কৰি দিব বিশ্বাস কৰা নকৰাটো তেওঁলোকৰ কথা তেওঁলোকে বিশ্বাস কৰিবও পাৰে নকৰিব পাৰে আমি তেওঁলোকৰ লগত যদি বুজাবুজিত উপনীত হওঁ তেতিয়ালৈকে তেওঁলোকক আমি কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ কিন্তু 2021 নিৰ্বাচনত কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিলে আনকি অখিল গগৈকো বিশ্বাসঘাতকতা কৰিলে বিশ্বাসঘাতকতা আমি তেওঁলোকৰ লগত ইতিমধ্যে দেখিছোঁ আমি কিন্তু তেওঁলোকক এতিয়ালৈকে বিশ্বাসঘাতকতা কৰা নাই আৰু মই আশা কৰিম যে ভৱিষ্যতৰ দিনবিলাকতো আমি তেওঁলোকক বিশ্বাসঘাতকতা নকৰোঁ আৰু আমি একেলগতে বিজেপিক পৰাভূত কৰিব পাৰোঁ মোৰ শেষৰটো প্ৰশ্ন হৈছে যিহেতু শেহতীয়াভাৱে আফগানিস্তানৰ তালিবানৰ বিষয়টো যথেষ্ট চৰ্চিত হৈছে আৰু অসমত কেইবাজনো তালিবানৰ সমৰ্থন আটক কৰা হৈছে এই দেশৰ এজন জিলা পৰ্যায়ৰ নেতাকো আটক কৰা হৈছে কি ক'ব দিয়ে মই অসমত মই সদায় কৈ আছোঁ যে AIDFক অসমৰ সমাজ জীৱনৰ পৰা বিতৰণ কৰিব লাগে বিজেপি আৰু RSSক যেনেকৈ সমাজ জীৱনৰ পৰা আঁতৰাব নোৱাৰিলে অসমীয়া মানুহ শান্তিত থাকিবলৈ নাপায় তেনেকৈ AIDF থাকিলেও অসমীয়া মানুহ শান্তিত থাকিবলৈ নাপায় AIDFে কংগ্ৰেছক কি বিজেপিক দেখুৱায় আৰু বিজেপিয়ে AIDFক দেখুৱাই ৰাজনীতি কৰি থাকে ধৰ্মীয় ৰাজনীতি কৰে দুয়োটা দলে গতিকে আমি AIDFক বিদায় দিব লাগিব অসমৰ ৰাজনীতিৰ পৰা আৰু ইতিমধ্যে দেখিলে যে AIDFৰ মানুহে তালিবানক সমৰ্থন কৰিছে বুলি অভিযোগ আহিছে যদি সেই AIDFৰ মানুহে তালিবানক সমৰ্থন কৰিব পাৰে তেতিয়াহ'লে তালিবানী সমৰ্থকক AIDFত আছে আৰু তেনেকুৱা AIDFক অসমৰ মানুহে কেতিয়াও বিশ্বাস কৰা উচিত নহয় তালিবান যিহেতু যথেষ্টখিনি তালিবানক সমৰ্থন কৰা লোক আটক হৈছে আৰু অসমৰ আটক কৰিছে অসমী সংকেত আনিছে নেকি অসমৰ ভৱিষ্যতৰ নিশ্চিতভাৱে তালিবানক সমৰ্থন কৰা মানুহো যদি অৰ্থাৎ ধৰ্মীয় মৌলবাদক আৰু ধৰ্মীয়ভাৱে তৈয়াৰ কৰিব খোজা ফেচিবাদক যদি কোনোবাই সমৰ্থন কৰে তালিবান যি গণতন্ত্ৰত বিশ্বাস নকৰে যি মৌলবাদত বিশ্বাস কৰে তাক যদি কোনোবাই সমৰ্থন কৰে তেতিয়াহ'লে সেয়া অসমৰ সমাজ জীৱনৰ কাৰণে অশনি আৰু অসমত যে এনেকুৱা ধৰণৰ তালিবানপন্থী মানুহ ওলাইছে এয়া অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক আৰু সেইকাৰণে মই AIDF দলৰ যিবিলাক মানুহে তালিবানক সমৰ্থন কৰিছে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ ধন্যবাদ অখিল গগৈ ডাঙৰীয়া ইমান সময় আমাৰ লগত আছিলে অখিল গগৈ ডাঙৰীয়া যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে